ঐ কৃষ্ণক কলিয়া বুলি তই নাহাহিবি এইখন ৱালৰ ইটো পাৰে আছে ফিউজন ষ্টুডিঅ'ৰ ছেটআপ আৰু এইটো পাৰে আছে কৃষ্ণদাৰ ছেটআপ মানে এইটো হ'ল ফিউজন লাইট এটা টোন মানে ডিজাইন কৰিব পাৰি ইয়াত মানে এনেকে টিপিলে আৱাজ কৃষ্ণ টিপিলে আৱাজ ওলাই মানে আৱাজ ওলাই বিদ্যা নোলাইছে যে হৰ্ণটো নিচিনা ও ৰাম ৰাম হৰি হৰি মানিছো মই চাক কেনে বন্ধুসকল মানে ইয়াতে এটা সৰু সুৰাকে খবৰ এটা পালো মানে ফিউজন ষ্টুডিঅ'ৰ সাইডতে আমাৰ মৰমৰ কৃষ্ণৰাজ দা ও কৃষ্ণ কলিয়া বুলি তই নাহাহিবি সেই গানটো যে গাইছিলে সেই সিংগাৰজন মানে আমাৰ মৰমৰ দাদা আৰু সিংগাৰ বুলি ক'লে ভুল হ'ব আমাৰ লগৰ নিচিনা নহয় একচুৱেলি মই পাৰ্চনেলি অকণমান কেইদিনমানৰ আগত লগ পাইছোঁ আৰু তেখেতে মানে সৰু সুৰাকে ছেটআপ এটা খাৰা কৰিছে ষ্টুডিঅ'ৰ ছেটআপ আৰু ফিউজন ষ্টুডিঅ'ৰ সাইডতে সৰুকে ৰুমটোতে সৰু সুৰাকে ছেটআপ এটা খাৰা কৰিছে আৰু ভিতৰলৈ যাওঁ কৃষ্ণৰাজ দা তাতে আছে মৰমৰ জীৱনৰ ৰং তাতে আছে সোমাই যাওঁ ভিতৰত কি কৰিছে তেখেতসকলে আৰু অকণমান কথা পাতিমগৈ আৰু কৃষ্ণদা আছেনে মাক কচম কেনেকুৱা দৰ্জা এখন ইমান ঠেলিব লাগে বিদ্যা বন্ধুসকল আহি পিনে ভিতৰত ছেটআপত সোমাই গ'লো আৰু আপোনালোকক যে মই কৈছিলোঁ যে ছেটআপটো মানে কি কেনেকৈ ধৰণে কি বনাইছে আপোনালোকক দেখুৱাম আৰু সৰু সুৰাকে ছেটআপ মোৰ লগত আছে এইপিনে কৃষ্ণৰাজ দা নমস্কাৰ আৰু এইপিনে আমাৰ নতুন আলহী আজি গাহৰি মাংস ভাতটো হৈ যাব আৰু লগতে আছে আমাৰ মৰমৰ জীৱনৰ ৰং কৃষ্ণ তেখেতৰ এটা ইউটিউব চেনেল আছে সৰু সুৰাকে সকলোৱে মৰম চেনেল দি দিব আৰু ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আৰু কৃষ্ণৰাজ দা লগ পাই বহুত ভাল লাগিছে দেখি ভাল লাগিছে একদম ধামাকাদাৰ আপোনাক মানে বহুত দিনতে অকণমানকৈ লগ পাইছিলোঁ আজি পুৰা ফাইনেল একদম লগ পাই গ'লোঁ চাচাকৈ আৰু কথা পাতিম অকণমান আপোনালোকৰ লগত ৰাইজৰ লগতো অকণমান আপুনি কথা পাতিব শ্বেয়াৰ কৰিব কেনেকুৱা ধৰণৰ কি ভিডিঅ' আহি আছে অ কৃষ্ণ কলিয়া বুলি তই নাহাহিবি এনেই মানে ময়ো ছিংগাৰ হ'বলৈ এটা সপোন এটা আছিলে কিন্তু সপোনটো পূৰণ নহ'ল যি কি নহওক আপোনাৰ কণ্ঠত মই অকণমান সেই গানটো শুনিবলৈ চেষ্টা কৰিম নিশ্চয় প্ৰথমে অকস্মাত ওলাই দিলাহি ভালেই লাগিছে বাৰু কাৰণে ভালেই লাগিছে নহয় যথেষ্ট ভাল লাগিছে আৰু মোৰ ফালৰ পৰা বহুত মৰমৰ শুভেচ্ছা জনাইছো দেই তোমাক গানটো শুনিম কিন্তু ময়ো গাম কিন্তু বেচুৰীয়া হৈ গ'লে মোক আপুনি গালি নিদিব আকৌ এতিয়া কৰিছোঁ দেই বেচুৰীয়া গোৱাটো এটা আৰ্ট ইডোখৰ নকওঁগে আৰু বেলেগৰ ডাইলগ হ'লেও মানে যি কি নহওক গানটো অকণমান ধৰি দিয়ক প্লিজ ৰিকুৱেষ্ট কৰিছোঁ আৰু গাইছোং বাৰু মাক কৈছে বৰ ভাল লাগিব গানটো বিট দিয়া আকৌ ঐ কৃষ্ণক কলিয়া বুলি তই নাহাহিবি এই কলিয়াৰ বাবে তই এদিন বলিয়া হবি এই কৃষ্ণক কলিয়া বুলি তই নাহাহিবি এই কলিয়াৰ বাবে তই এদিন বলিয়া হবি কৈ থলো এই কথাটি যেতিয়া তই বুজি পাবি তেতিয়া জাননে বহু দেৰি হ'ব কৃষ্ণক কলিয়া বুলি তই নাহিবি দে মা কৈছ মনটো বিৰাট ভাল লাগি গ'ল আকৌ মনটো বিৰাট ভাল লাগি গ'ল আকৌ এনেই ক'বলৈ গ'লে আমাৰ অসমীয়া ভাষাত আগুলি পাগুলি নে কি বুলি কয় যে সেই আউলি বাউলি নহয় আউলি বাউলিটোতো চবেই ব্যৱহাৰ কৰি থাকে মই কৈছোঁ আগুলি পাগুলি যি কি নহওক মানে তাগৰা কৰি দিছোঁ বিট দিয়া আকৌ বৰ ভাল লাগিছে লগ পাই পিনে আপোনালোকক এটা সৰু সুৰাকৈ হাক এটা কৰি দিওঁ আৰু এই আমাৰ মৰমৰ কৃষ্ণৰাজ দা গাঁৱত ভিডিঅ'টো দেখিলে গাঁৱত আৰু ভিডিঅ'টো দেখাই পিনে অকণমান লেভেলটো ফালিব পাৰিম আৰু ইমান মানে জনপ্ৰিয় ছিংগাৰ এজনৰ লগত মই ভিডিঅ' এটা বনাইছোঁ যি কি নহওক মই সৰু সুৰাকৈ আপোনাৰ ওচৰলৈ অকণমান কথা পাতিবলৈ আহিম মানে আপুনি ছেটআপটো ধুনীয়াকৈ বনালে ফিউজন ষ্টুডিঅ'ৰ ছাইডতে কেনেকৈ কি বনাইছে সেইবোৰ মানে সেইটো বিষয়টো ইমান পাতিবলৈ দিগদাৰ হৈ যাব ভিডিঅ'টো বেছি দীঘলীয়া নহয় যি কি নহওক আপোনালৈ শুভেচ্ছা থাকিল ৰাইজক কি ক'ব এই ষ্টুডিঅ'টোৰ বিষয়ে ষ্টুডিঅ' মানে এইটো হোম ছেটআপ বুলি কয় আৰু এইটো কিন্তু মিনি ষ্টুডিঅ' বুলি ক'ব পাৰে কিন্তু তথাপিতো এটা আমাৰ ষ্টুডিঅ' ফিউজনৰ এটা অংগহে হয় এইটো ইয়াত কি হয় প্ৰডাকশ্যনৰ কামবিলাক হ'ব আৰু বাকী ৰেকৰ্ডিং ডাবিং সেইবিলাক চব আপোনাৰ ফিউজনতে হ'ব মানে এই ৱালখন দেখুৱাই দিয়া ৱালখনৰ ইটো পাৰে ফিউজন
এইখন ৱালৰ ইটো পাৰে আছে ফিউজন ষ্টুডিঅ'ৰ ছেটআপ আৰু এইটো পাৰে আছে কৃষ্ণদাৰ ছেটআপ মানে এইটো হ'ল ফিউজন লাইট ফিউজন লাইট ভাৰ্জন আৰু যি কি নহওক লাইট ভাৰ্জন এটা হৈ গৈছে সৰু সুৰাকে ভাল লাগিছে শুনি ভাল লাগিছে অসমৰ মানে উঠি অহা নতুন প্ৰজন্মৰ কাৰণেও এটা ভাল খবৰ মই অকণমান আপোনাক এইখনক কি বুলি কয় এখন কিবৰ্ড কয় এখন মিডি কন্ট্ৰলাৰ হয় আমাৰ এই কম্পিউটাৰত যিখিনি টন থাকে সেইখিনি মই ইয়াত বজাব পাৰোঁ আৰু বেলেগ এটা টন মানে ডিজাইন কৰিব পাৰি ইয়াত মানে এনেকে টিপিলে আৱাজ কৃষ্ণ টিপিলে আৱাজ ওলাই মানে আৱাজ ওলাই বিদ্যা নোলাইছে যে হৰ্ণটো নিচিনা এনেকে দিব লাগিব পেপ পেপ এনেকে দিব লাগিব যি কি নহওক এইবোৰ মই বুজি চুজি নেপাং এইবোৰ কিনো আৰু মানে মোবাইলতহে অকল এনেকুৱা এখন উলিয়াই পিনে মোবাইলত যে গেম খেলিব পাৰি যে সেইবোৰত মানে মই অকণমান খেলিছিলোঁ সেইটো কাৰণে তাত হালত মাকো মৰা নিচিনা ন এইফালে মাৰে যে মই সেইটো এইফালে গৈ পিনে আকৌ এইফালে যাব লাগিব কৃষ্ণদা আপোনাৰ নতুন প্ৰজেক্ট আহি আছে নেকি নতুন গান এটা কৰি আছো ডিচেম্বৰ 10 তাৰিখ মানৰ ভিতৰত ৰিলিজ কৰিম বুলি ভাবিছোঁ গানটোৰ নাম হৈছে ৰাম ৰাম হৰি হৰি মানিছোঁ মই মাক কচম ৰাম ৰাম হৰি হৰি মানিছোঁ মই বিৰাট হেভি দেখোন অকণমান শুনিবলৈ পাম নেকি অকণমান মই শুনাই দিছোঁ গোটেই গানটো নুশুনাওঁ মানে কমপ্লিট এতিয়াও হোৱা নাই যিমান কণ আছে অকণমান শুনাই দিছোঁ অ'কে এনে কেতিয়ামানলৈ দিব ৰিলিজটো মই ডিচেম্বৰ 10 তাৰিখৰ ভিতৰত বুলি ভাবি থৈছোঁ যদি চব সম্পূৰ্ণ হয়গৈ আৰু কাম ভালেখিনি আছে মই অকণমান আভাসহে দিম তাৰমানে গীতটোৰ বাকী ৰাইজে ৰাম ৰাম এৰি দিম আৰু বাকী তেওঁলোকে বিচাৰ বিবেচনা কৰিব কি হয় নহয় ৰাইজে কি কয় আৰু ন ইয়াতে গানটো বজিব অকণমান আমি সকলোৱে শুনিম ৰাম ৰাম হৰি হৰি কৃষ্ণ মই যিটো মেইন লাইন সেইডোখৰৰ পৰাহে শুনাইছোঁ দেই অ'কে মেইন নহ'লে শুনিবলৈ ইচ্ছা নাথাকিব পাৰে অ'কে গম পাইছোঁ দেই অ'কে ৰেডি 1 2 3 5 ৰাম ৰাম হৰি হৰি মানিছোঁ মই আৰু অকণমান যি কি নহওক নতুন প্ৰজেক্ট এটা আহি আছে নতুন গান এটা আহি আছে আশা কৰোঁ অসমৰ ৰাইজে চাচাককেনে আদৰি ল'ব গানটো আৰু ময়ো আপোনাক বহুত এগালমান মানে বেছি এগালমান দিলেও বেয়া হৈ যাব 200 গ্ৰামমান মই মৰম চেনেহ জ্ঞাপন কৰিছোঁ গানটোৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ বাকী আজি কৃষ্ণদাৰ ওচৰলৈ আহি পিনে খুব ভালেই লাগিলে আৰু কৃষ্ণদা এতিয়া ভালেই লাগিলে চব লাগিলে একদম পুৰা ঝিঝালাককৈ কি ক'ম আৰু আপুনি কিবা এটা মোৰ চেনেলটোৰ বিষয়ে কৈ দিয়ক চেনেলটো নীলজ্যোতি নামতে নহয় জানো নীলজ্যোতি এণ্টাৰটেইনমেণ্ট এণ্টাৰটেইনমেণ্ট বস্তুটো ভাল দিছে কিন্তু ল'ব পাৰিব সঁচাকৈ মই ইয়াৰ ভিডিঅ'বিলাক চাওঁ আজি বাৰু দেখা সাক্ষাৎ হ'ল আগতে লগ পাওঁ যদিও দূৰে তাৰপিছত ভিডিঅ' চাওঁ কেতিয়াবা মন চন বেয়া লাগিলে মানে ইয়াৰ ভিডিঅ'কে চাওঁ মই সেইটো শুনি কিন্তু ভাল লাগিলে দেই মন বেয়া লাগিলে মোৰ ভিডিঅ' চাই বুলি ক'লে সেইটো মাক কৈছ বিট দিয়া ক'ব ভাল লাগিলে মানে কি ক'ম এই সৰস্বতী মাৰ শপত ভাল লাগে মানে সেইবিলাক পাহৰি যাওঁ আৰু এই কিবা কি হয় এটা আছিলে নহয় তোমাৰ কি আছিলে মোৰ বিয়া আছে তুমি কেলে ঘূৰি আহিছা মোৰ জীৱনলৈ কেলে ঘূৰি আহিছা কি আছিলে গাহৰি মাংস অৰ্ডাৰ দিছে নেকি মানে ছোৱালীজনীয়ে কয় মোৰ বিয়া আছে অহা মাহত তুমি কেলে মোৰ জীৱনলৈ ঘূৰি আহিছা মই তেতিয়া কওঁ মানে মই তোমাৰ জীৱনলৈ ঘূৰি অহা নাই তোমাৰ দেউতাই মানে গাহৰি অৰ্ডাৰ দিছিলে তোমাৰ বিয়াৰ কাৰণে তাৰ অৰ্ডাৰ ল'বলৈহে আহিছোঁ মানে সেইটো এইপিনে আমাৰ প্ৰণৱ আছে জীৱনৰ ৰং কিবা এটা ক'বা শেষত নীলজ্যোতি এণ্টাৰটেইনমেণ্টৰ সমূহ দৰ্শকক প্ৰথমতে প্ৰণাম জনাইছোঁ আৰু সকলোৱে নীলজ্যোতি এণ্টাৰটেইনমেণ্ট আদৰি লওক আৰু মই বিশেষকৈ হ'ল আজি 2 বছৰমানৰ পৰা চেষ্টা কৰি আছোঁ খুব কণ্টেণ্ট ব্লগ বুলি ক'ব লাগিব উৎসাহমূলক নতুন প্ৰতিভাসমূহ আপোনালোকে ফাৰ্মিঙো হ'ব পাৰে নহ'লে কোনোবাই ভাল গীতো গাব পাৰে যিকোনো ধৰণৰ উৎসাহমূলক ভিডিঅ' অকণমান নতুন প্ৰতিভাসমূহক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত ভিডিঅ'সমূহ কৰি থাকোঁ ডেস্ক্ৰিপশ্যন বক্সত লিংকটো আছে বুলি নীলে ক'লেই আপোনালোকে চাব আৰু আপোনালোকে যদি প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত যদি বিচাৰে তেনেহ'লে নীলৰ সৈতে বা মোৰ সৈতে যোগাযোগ কৰিব ভিডিঅ' এটা কৰি আপোনালোকক আগুৱাই দিয়াৰ ক্ষেত্ৰত চেষ্টা কৰিম আৰু শেষত একেলগে জয় অসম আকৌ এবাৰ 1 2 3 জয় অসম বন্ধুসকল ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে অশেষ ধন্যবাদ মোৰ যিটো গীত আহিব এতিয়া ডিচেম্বৰ মাহত ৰাম ৰাম হৰি হৰি মানিছোঁ মই আৰু গীতটো ৰিলিজ হ'ব মোৰ নিজা চেনেল কৃষ্ণৰাজত
কৃষ্ণৰাজ বুলি আছে ইউটিউব চেনেল আপোনালোকে সকলোৱে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি থ'ব আৰু তেতিয়া গানটো ইয়াৰ নিচিনাকে কৈছো আৰু শুনিবলৈ পাব আৰু অ'কে বন্ধুসকল মই ডিছক্ৰিপশ্যনত দাদাৰ লিংকটো দি দিম আৰু আপোনালোকে ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ টাটা বাই বাই আৰু 200 গ্ৰামমান মম চেনে আপোনালোকক দি পিনে গুড নাইট আৰু অ'কে